নমস্কাৰ সকলোলৈকে মোৰ পুনৰ এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পবিত্ৰ ভাদ মাহ বুলি যোৰহাট জিলাত অৱস্থিত এয়া ঢেকীয়াখোৱা বৰনামঘৰ আহি পালোহি। পিছে এইটো যোৱা দেওবাৰৰ কাহিনী। আচলতে দাদা আৰু নবৌৰ পৰা এইকণ সুযোগ পালোঁ বুলি ক'ব লাগিব। তেওঁলোকে মোক লগ লৈছিল আৰু এনেকুৱা পবিত্ৰ ঠাইলৈ কেনেকৈনো নোযোৱাকৈ থাকোঁ, সেয়েহে মই তেওঁলোকৰ লগতে গ'লোঁ। আৰু সেইদিনা ভক্তগণৰো বহুত ভিৰ আছিলে, যিহেতু দেওবাৰ আছিল সেইদিনা। আৰু আমি চাকি বন্তি বাহিৰতে জ্বলালোঁ আৰু এতিয়া আমি সেৱা ল'বলৈ বুলি আহিছোঁ ভিতৰ ভাগলৈ। মই যিহেতু এইবাৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ ফাৰ্ষ্ট টাইম আহিছোঁ, সেয়েহে বাহিৰৰ চৌপাশটো অলপ চাই ল'ম বুলি আহিলোঁ। আৰু এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মহাভাগ খুব সুন্দৰকৈ সংৰক্ষণ কৰি থৈছে। বাহিৰ ভাগো অলপ থুলমূলকৈ চাই লৈছোঁ। আৰু ভিডিঅ'টো ইমানখিনি আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব